নমস্কাৰ বন্ধুসকল আজি আকৌ পুনৰ নতুন এটি ব্লগৰ সৈতে মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ হয় গতিকে আমাৰ ইয়াত এখন বহুত ডাঙৰ বজাৰ বহে, দেওবাৰ বজাৰ আমাৰ ডিকমত আছে। আৰু মানে ঘৰত একো শাক পাত নাছিলে গতিকে মায়ে হালা কৰি আছে, একো শাক চাক নাই, গতিকে বজাৰলৈ অলপ ওলাই আহিছোঁ, অলপ চব্জি কিনিব লাগিব। আজি আপোনালোকক আমাৰ বজাৰখন দেখাম, চাই থাকিব। আৰু লগত আহিছে বন্ধু এজন, বন্ধু মানে ভাইটি আৰু বিশাল ভাই। আমি দুটা গৈ আছোঁ আৰু আমি চাইকেলত গৈ আছোঁ। এখন চাওক, এখন মোৰ NS আৰু এখন ইয়াৰ পালচাৰ 150, দুটা গৈ আছোঁ। একচুৱেলি ঘৰৰ পৰা বেছি দূৰ নহয়, আমাৰ দুটা ৰাস্তা আছে। এফালেদি মেইন ৰোডে গ'লে আপোনাৰ অলপ দূৰ হয়, আৰু আমি এফালে এতিয়া যিহেতু আমাৰ বাইপাছটো বনি গ'ল গতিকে বাইপাছৰ ফালৰ পৰা আহিলে আমাৰ প্ৰায় 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান হয়। গতিকে চাই থাকক, আপোনালোকক দেখাই আছোঁ, চলো। ভিডিঅ'টো আপোনালোকে চাই থাকিব। আৰু এতিয়া আমি এখন দলং আছে আৰু দলংখন পাৰ হ'ব লাগিব। আৰু ইয়াৰ বেগ দুটা লৈ লৈছোঁ আৰু যি পাৰোঁ কিনিব লাগিব, শাক পাত আছে। এতিয়া আমি এখন পাৰ হ'ব লাগিব প্ৰথমে, চলো। এইডোখৰ চলাই যাব নোৱাৰিব, কেনেবাকৈ পৰিলে ডাইৰেক্ট তলত। ঐ লাহে 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 আমি এতিয়া দলংটো পাৰ হ'লোঁ। এতিয়া চলো আপোনালোকক দেখাম। আয়ো ভৰিটো পালোঁ। আৰু চাইকেলত যোৱা মজাই বেলেগ। ডিকম বজাৰখনৰ কথা আপোনালোকক কৈ দিওঁ অলপ। এইখন একচুৱেলি বহুত পুৰণা বজাৰ আমাৰ ইয়াত, প্ৰায় আমি সৰুৰ পৰা দেখি আহিছোঁ। গতিকে বহুত দূৰ দূৰৰ পৰা মানুহ আহে ইয়াত বজাৰলৈ। এইবিলাক মানুহ চব বজাৰৰ পৰা আহি আছে। আৰু এইখন বাগান, ডিকম বাগান। ডিকম বজাৰখন মানে কি, একচুৱেলি আমি বহুত সৰুৰ পৰা দেখি আহিছোঁ, একেবাৰে সৰুৰ পৰা দেখিছোঁ। আৰু বহুত মানে বেলেগ বেলেগ ঠাইৰ পৰা মানুহ আহে। আৰু ইয়াত মেইন কথাটো হ'ল কি, আমাৰ ডিকম বজাৰত প্ৰতিটো বস্তুৱে সস্তাত পাব আপুনি। শাক পাচলি হওক লাগে আৰু বেলেগ কিবা যিকোনো বস্তুৱে হওক, চব বস্তু মানে কম মূল্যতে আপোনালোকে ইয়াত ক্ৰয় কৰিব পাৰিব। গতিকে আজি আপোনালোকক মানে একচুৱেলি ক'তো যাব পৰা নাই, গতিকে আজি আমাৰ বজাৰখনকে দেখা বুলি ভাবিলোঁ। গতিকে ব'লক আৰু চাওক তেতিয়াহ'লে। বন্ধুসকল একদম চাইকেলত আহিছে, একদম পূৰা সৰু দিনৰ কথা মনত পৰি যায়। আগতে সৰুতে এফালেদি টিউশ্যন কৰিবলৈ আহোঁ মানে এইটো ৰাস্তাইদি, তো এতিয়া তেনেকুৱা লাগি গৈছে আৰু ফিলিংছ। হওক ডাইৰেক্ট বজাৰতে দেখাইছোঁ আপোনালোকে, এইখিনি আৰু কিটো চাব আৰু। বন্ধুসকল প্ৰথমলৈ বজাৰতে সোমাই আহি পেলাই ইয়াত আপোনালোকক এটা ফেক্টৰী দেখাম। এইটো চাওক, দেখি পেলাই প্ৰায় চিনি পাইছে আৰু প্লেটৰ হয়। এইটো কাহিনীটো কি হ'ল, আগতে মই ইয়াত কাম কৰিছিলোঁ, মানে মোৰ লগৰ দুজনমান আছিলে। মই কিন্তু সময় অসুবিধাৰ কাৰণে মই বেছিদিন থাকিব নোৱাৰিলোঁ। আৰু লগৰ কেইটামান আছে এফালে, সিহঁতে কৰি আছে। এনে দেখিছিলে সন্তোষ দা ফুৰিব লিকাবলৈ যাওঁতে, এফালে এজন আছিলে। আৰু এই দুজন আমাৰ এজন ড্ৰাইভাৰ দা আৰু এইফালে এজন বন্ধু, সিহঁতে কৰি আছে। এইটো কিবা এটা কৈ দিয়া আৰু কেনেকৈ দাম পাতি কেনেকুৱা হৈ আছে। আহিব আমাৰ ওচৰত, আপোনালোকে সকলো ধৰণৰ প্লেটে পাব। আপোনালোকে 6 নম্বৰ, 8 নম্বৰ, 12 নম্বৰ, লগত টিচু পেপাৰো পাব। আহিব, দাম মিলাই দিম আপোনালোকক। দামটো বেছি নহয়, যদি আপোনালোকৰ যদি বিয়া সভা কিবা থাকে ডাইৰেক্ট আহি যাব, একেবাৰে কম দামতে আপোনালোকে পাই যাব। আৰু এইটো ফেক্টৰীটো এইটো চাওক, এইটো আপোনাৰ প্লেটৰটো এইটো, আৰু নেপকিনৰটো ভিতৰত আছে। ব'লক টিচু পেপাৰটো দেখাই আছোঁ। আৰু বন্ধুসকল এইটো হৈছে আমাৰ টিচু পেপাৰ বনোৱা। মই আগতে ইয়াত কাম কৰিছিলোঁ আৰু মোৰ লগৰ বাকীকেইজনো আছিলে, কিন্তু মোৰ প্ৰথমে কৈছোঁ আপোনালোকক, মোৰ সময় মিলাব নোৱাৰোঁ, যিহেতু শ্ব'বিলাক থাকে তাত যাবলগীয়া হয় আৰু বেলেগ ধৰণৰ কামত বিজি থাকিবলগীয়া হয়। গতিকে মই কৰিব নোৱাৰিলোঁ বেছিদিন, তথাপি মই 3 মাহমান কৰিলোঁ। আৰু আপোনালোকে চাওক, এইবিলাক চব টিচু পেপাৰ আই, আমাৰ এইটো নাম আছিলে আপোনাৰ আই হয়, মানে বহুত দূৰলৈ যায় আমাৰ পৰা ছাপ্লাই। আৰু এইফালে টিচু পেপাৰ কি হ'ল, আমাৰ এইফালে ডিব্ৰুগড়, তিনিচুকীয়া, কিমান দূৰ যায়, ধেমাজি, মৰাণ, বহুত দূৰলৈ আমাৰ ইয়াৰ পৰা ছাপ্লাই গৈ আছে এতিয়া বৰ্তমান। ফেক্টৰীটো হ'ল এইটো চাওক, আৰু এইবিলাক পূৰা দম হৈ আছে বনাই পেলাই। গতিকে আপোনালোকক যদি প্ৰয়োজন হয় তেতিয়াহ'লে আহিব, কম মূল্যতে পাব। আৰু যিহেতু এতিয়া সিহঁতে আকৌ নতুনকৈ চেণ্ডেলৰ এটা ফেক্টৰী ষ্টাৰ্ট কৰিছে, চেণ্ডেলৰ হয়। আৰু এটা আপোনাৰ প্লেটৰটোতো আপোনালোকক প্ৰথমে দেখালোৱেই। গতিকে চেণ্ডেলৰ বনাই আছে, চেণ্ডেলৰটো বেছি নাই হয় ন? চেণ্ডেলৰটো ষ্টাৰ্ট কৰিছোঁ আমি প্ৰায় এসপ্তাহ ন, জাষ্ট 1 উইকমান হৈছে, এসপ্তাহমান হৈছে। গতিকে চেণ্ডেলৰটো ষ্টাৰ্ট কৰিছে, গতিকে বেলেগ ধৰণৰ বনাব। আৰু ইহঁতে এখন দোকানো লগাইছে মানে আমাৰ ফেক্টৰীটোৰ আগত। গতিকে ব'লক দোকানখন দেখাই আছোঁ। এইখন হৈছে চেণ্ডেলৰ দোকানখন, চাওক এইবিলাক চব ইয়াত বনোৱা হৈছে। যিহেতু প্ৰথম ষ্টাৰ্ট কৰা হৈছে, গতিকে আৰু বেলেগ ধৰণৰ বনিব লাহে লাহে। এজন প্ৰশান্ত ভাই এফালে চাই দিয়ে এবাৰ, প্ৰশান্ত ভাই। আৰু এইফালে কাষ্টমাৰ আছে, লৈ আছে এইবিলাক চাওক।
আপোনালোক বন্ধুসকল এইজন আমাৰ নিচাও হৈছে এফালে পূৰা ব্যস্ত এফালে তামোল হিচাপ কৰি আছে তামোলৰ আৰু এইফালে আমাৰ এইফালে খুৰা আমাৰ গাঁৱৰ হয় বজাৰলৈ আহিছে তাৰপৰা এইফালে আপুনি লৈছে নেকি কিবা বলক বজাৰখন দেখাওঁ একচুৱেলি বহুত ডাঙৰ হয় মই গোটেইখন দেখুৱাটো সম্ভৱ নহয় গতিকে যিমানখিনি পাৰোঁ আপোনালোকক দেখাম আৰু এইফালে এইবিলাক কাপোৰৰ দোকান হয় আৰু এইফালে আছে যা বন্ধুসকল আমাৰ বিজু ভাই দোকান এইফালে চূণ বিকি আছে এইফালে দেখাই পাইছে আৰু নাই পূৰা ব্যস্ত হৈ আছে এতিয়া কথা নাপাতোঁ আপোনালোকক দেখাওঁ আৰু গোটেইবিলাক আমাৰ গাঁৱৰে মানুহ হয় ইয়াত যিমানবিলাক বহিছে বজাৰত এইফালে এজন আমাৰ গাঁৱৰ দাদা পূৰা বিকি আছে আজি কি দাম চামবিলাক কেনেকুৱা হয় হয় ব্যৱসায়টো দাঙিব লাগিব শনিবাৰৰ পৰা সোমবাৰলৈকে চাকৰি দেওবাৰে এইফালে তেলৰ খৰচা উলিয়াই লওঁ বঢ়িয়া লাগি আছে এইফালে তই বজাৰ হ'ল নাই ৰঙালাও কি 10 টকা পিছ ঐ ৰঙালাও কেনেকৈ বন্ধুসকল চাওক ইয়াৰ ৰঙালাও 10 টকা পিছ পূৰা সস্তাত দি আছে আৰু এইফালে বাকীবিলাক কেনেকৈ বন্ধাকবি 10 টকা পিছ আৰু এইফালে ভাইটি এটা বহি আছে আমাৰ জান ভাইটি মোৰ ষ্টুডেণ্টে আছিলে এটা সময়ত পঢ়াইছিলোঁ ইয়াক টিউশ্যন কৰাইছিলোঁ এতিয়া ডাঙৰ হ'ল ল'ৰা এইফালে বহিছে চাওক লাজ নকৰিবি এইফালে তামোল বিকি আছে আৰু আপোনালোকক দেখাইছোঁ বাকীবিলাক চাওক বহুত ডাঙৰ বজাৰ হয় গোটেইখন দেখুৱাটো সম্ভৱ নহয় গতিকে যিমানখিনি পাৰোঁ দেখাম চাব এইফালে আমাৰ গাঁৱৰ এজন দাই কুশল দাই এইফালে চূণ আৰু বেলেগ যিটি বিকি আছে মানে চব বন্ধুসকল যিমান চব আমাৰ গাঁৱৰে মানুহ হয় যিমান আছে ইয়াত চাই থাকক অকল যিমানখিনি পাৰোঁ দেখাইছোঁ আৰু গতিকে মই বজাৰটো কৰি লওঁ এইফালে বেগ চেগ লৈ আনিছিলোঁ যিহেতু এইফালে আলু দালি যিখিনি গেলামালৰ বস্তুখিনি লৈ লওঁ ইয়াৰ পৰা পলিন দিয়া এইফালে লগৰে হয় আৰু গতিকে পাটনাটো পাই লওঁ আলু দামটো কৰি দিয়া এইফালে কেইটকা আলু 13 টকা হয় আমাৰ ইয়াত আৰু বাকী দাইল 100 টকা দিয়া পলিথিন দিয়া মই লৈ লওঁ এইফালে আলুটো ভাইটিটো বাচি আছে দিয়া 5 কিলোমান দি দিয়া মোক ভাল দিবা দেই মানুহ বিশেষ নাই গতিকে অলপ কমকৈ লওঁ আলু লওঁ তাৰপৰা তেল ল'ব লাগিব চাই থাকিব আলু পিঁয়াজ দালি এইবিলাকে ল'ব লাগিব আৰু বাকীবিলাক কেঁচা চব্জিৰ কাৰণে বজাৰ সিফালে আছে এইখিনি অকল এইফালে গেলামালৰ হয় এই ভাইটিটোৱে মোক অলপ সহায় কৰি আছে দেই এবাৰ চাই দিয়া এইফালে ই বাছি দিছে মই যিহেতু আবেলি আহিলোঁ বন্ধুসকল গতিকে এতিয়া বজাৰত ভিৰটো কম বাৰু আগবেলা আহিলেতো বহুত ভিৰ সোমাবই নোৱাৰি আৰু আপোনালোকক গোটেইখন বজাৰ দেখুৱাটো আজি মানে সম্ভৱেই নহয় মানে ইমানেই বহুত ডাঙৰ হয় 5 কিলো দি দিয়া মই গোটেইখন দেখাব নোৱাৰিম গতিকে অলপ চলপ দেখাইছোঁ চবৰে ভাগ বেলেগ এইফালে গেলামালৰখিনি বেলেগকৈ আছে আকৌ এইফালে আপোনাৰ শাক পাচলি বেলেগ মাছ মাংসৰ বেলেগ কাপোৰ কানি বেলেগ জোতা চেণ্ডেলৰ বেলেগ চব বেলেগকৈ আছে আৰু দাইল দি দিয়া 1/2 কিলো এইফালে দিয়া বস্তু ভৰাই লওঁ ইয়ে মিঠাতেল হৈ গিয়া দালি পিঁয়াজ আলুটো আৰু আলু এইফালে জিলিমিলি আৰু খুটা লৈ লওঁ বন্ধুসকল কেইটকা ক'লে দাদা 3 মুঠা 20 টকা ন 3 মুঠা 20 টকা আৰু এইফালে জিলিমিলি লৈ লওঁ জিলিমিলি দিয়ক সেউজীয়া শাক পাচলি খাব লাগে হয় নাই আমি গাঁৱলীয়া মানুহ যিহেতু আৰু দিয়ক হেৰি দিয়ক জিলিমিলি দিয়ক তাৰপৰা জিলিমিলি দি দিয়ক জিলিমিলি 20 টকাই দি দিয়ক বিলাহী লৈ লওঁ 1 কিলো 20 টকা কিলো এইবিলাক চব লোকেল হয় চাওক আমাৰ ইয়াত ডিকম বজাৰত চব বস্তু আপোনালোকে লোকেলে পাব নদীৰ ইপাৰো মাল হয় এইফালে লাও চবেই পাব মোৰ মানুহ বিশেষ নাই ঘৰত গতিকে অলপ কমকৈ লৈছোঁ আৰু এইফালে গুটি আলু বন্ধুসকল এইবিলাক চাওক ৰঙালাও আৰু মূলা এইবিলাক চব লোকেল হয় ইয়াৰ পৰা ৰঙালাও আৰু মূলা লৈ যাওঁ এতিয়া ৰঙালাও কেনেকৈ হয় 10 টকা ন
ৰঙালাও দুটা দিয়ক, তাৰপৰা মূলা দি দিয়ক 1 কিলোমান। ৰঙালাওটো মই বাছি লওক। মিঠা হোগা না এটা এইবোৰ বোলে চব বোলে লোকেল বুলি কৈছে। দিয়ক দিয়ক। এইফালে লোকেল লোকেল বন্ধা একদম সৰু সৰু চাইজৰ। আমাৰ ডিকম বজাৰ আহিব, চব লোকেল বস্তু পাব। এইটো চাওক পুৰা লোকেল সৰু সৰু। অঁ এবাৰ খোৱাৰ পাছত আকৌ আহিব। দে 1 কিলো দিয়ক, 1 কিলো দিয়ক মোক। খুৰা বগৰীতে খাওঁ দেই, বগৰীতে খাওঁ দেই। গাঁৱৰ খুৰা মাংস কাটি আছে। এইটো কি হয়, লোকেল নে হেৰি ছাগলী? লোকেল ছাগলী কাটি আছে। কেইটকা কেজি? 600 টকা কেজি। ইমান দামো নেলাগে বাৰু মোক এতিয়া। এইফালে আমাৰ দাই হয় গাঁৱৰ। এখন হৈছে আমাৰ ডিকমৰ মাংস বজাৰ, ডিকম বজাৰ। আৰু এইফালে মোৰ বন্ধু এজন আছে, কাটি আছে পূৰা। এইফালে বিতুপন দা পূৰা ব্যস্ত। এইফালে ব্ৰইলাৰ দেখাই আছোঁ। এইটো ব্ৰইলাৰ কেইটকা কেজি? 240 টকা হয় ন? 240। আৰু এইফালে এইবোৰ চব ছাগলী। ছাগলী না ভাইটি এইটো? এইবোৰ ছাগলী চাওক। এখন হৈ গ'ল ডিকমৰ মাছৰ বজাৰ। এইফালে আমাৰ দাদা আছে। এইফালে মাছ ল'বলৈও ঘৰত মাছকে খাওঁ আজি। মাছ দিয়া মানুহ বেছি নাই, 100 টকামান দিয়া। হেৰি কোৱা, এইটো কি চন্দা কেনেকুৱা? 200 টকা। ৰৌ একেই, ৰৌকে দি দিয়া, 100 টকামান দি দিয়া। বন্ধুসকল ঘৰত যিহেতু মানুহ কম, গতিকে অলপ কমকৈ লৈ গৈছোঁ। আমি 3টামানেই আছোঁ। এইফালে বন্ধুসকল আমাৰ দাই হৈছে আমাৰ গাঁৱৰ। এইফালে চব্জি দেওবাৰে বহে আৰু ইয়াত। মই যিহেতু বেলেগৰ পৰা লৈ ল'লোঁ, এতিয়া ল'বলগীয়া নাই। মোক কৈছে একো নলওঁ, নেক্সট সপ্তাহ লৈ আছোঁ। দামবিলাক কৈ দিবা নেকি কেনেকুৱা? অঁ আৰু চব 20, আদা 20, চব 20। আপোনালোকে ডিকম বজাৰলৈ আহিব, বহুত দূৰ দূৰৰ পৰা মানুহ আহে। আৰু আমাৰ ইয়াত প্ৰায়বিলাক লোকেল বস্তু পাব আৰু দামবিলাক মানে বহুত কম মূল্যতে আপোনালোকে ইয়াত ক্ৰয় কৰিব পাৰিব। গতিকে ডিকম বজাৰলৈ আজি আপোনালোকক যিমানখিনি পাৰোঁ দেখাইছোঁ। গোটেইখন বজাৰ দেখুৱাটো সম্ভৱ নহয়। এয়া আমাৰ দীপক দা বহুত মজা পাণ বনায়। গতিকে দীপক দাৰ ওচৰত পাণখন খাই লওঁ। আজি বন্ধুসকলে ইয়াতে সামৰি দিওঁ। পাণটো খাই কিনে যাব লাগিব এতিয়া। এখন পাণখন খাওঁ, যিহেতু আন্ধাৰ হৈ গ'ল, ঘৰলৈ যাব লাগে। গতিকে ভিডিঅ'টো আজি ইয়াতে সামৰি দিওঁ। বজাৰ অলৰেডি কৰা হৈ গ'ল। এইফালে ল'লোঁ আৰু এইবিলাক শাক পাত ল'লোঁ। এতিয়া ঘৰলৈ গৈ লওঁ। আজি ভিডিঅ' চাব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিবিলাকে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।